নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। জ্যোতিষ শাস্ত্ৰ মতে বিচাৰ কৰা বিভিন্ন পদ্ধতি আছে। তাৰে ভিতৰত এটি প্ৰধান বিষয় হৈছে সংখ্যা জ্যোতিষ। এই সংখ্যা জ্যোতিষ মতে আমাৰ যে 9টা গ্ৰহ আছে, সেই নৱগ্ৰহৰ 9টা সংখ্যা আছে। যেনে 1 সংখ্যাটো ৰবি গ্ৰহৰ, 2 সংখ্যাটো চন্দ্ৰ, 3 সংখ্যাটো বৃহস্পতি, 4 সংখ্যাটো ৰাহু, 5 সংখ্যাটো বুধ, 6 সংখ্যাটো শুক্ৰ, 7 সংখ্যাটো কেতু, 8 সংখ্যাটো শনি আৰু মংগল গ্ৰহক 9 নম্বৰ সংখ্যা বুলি ধৰা হৈছে। আজি আমি আলোচনা কৰিম এই সংখ্যা জ্যোতিষৰ এটি প্ৰধান সংখ্যা, সেইটো হৈছে 7 নম্বৰ সংখ্যাৰ বিষয়ে। অৰ্থাৎ যিবিলাক মানুহৰ জন্ম ইংৰাজী তাৰিখ 7 তাৰিখ, 16 তাৰিখ আৰু 25 তাৰিখে হৈছে, তেওঁলোকক 7 সংখ্যাৰ ব্যক্তি বুলি ধৰা হয়। 7 আমি পালোঁ, 16 হ'লে 1 + 6 7 আহি গ'ল, আৰু 25 হ'লে 2 + 5 = 7। অৰ্থাৎ এই সংখ্যাৰ ব্যক্তিসকল কেনেকুৱা ধৰণৰ হ'ব বা তেওঁলোকৰ জীৱনত কি কি সুফল লাভ কৰিব, আজি আমি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে এই 7 সংখ্যাৰ ব্যক্তিসকল হ'ব খুব আনন্দ মনৰ, খুব ভাবুক। জীৱনত উত্থান পতন তেওঁলোকৰ অতি সহজে দেখা যায়। এই উত্থান পতন তেওঁলোকৰ বিশেষভাৱে নিৰ্ভৰ কৰিব বন্ধু নিৰ্বাচনৰ ওপৰত। যদি শুভ বন্ধু তেওঁলোকে লাভ কৰে, জীৱনত অতি সহজে বিভিন্ন দিশৰ পৰা উন্নতি হ'ব। আৰু যদি অশুভ বন্ধু তেওঁলোকে লাভ কৰে, তেতিয়াহ'লে জীৱনত লাহে লাহে অশুভত্ব তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ অশুভ বন্ধুৰ পৰা তেওঁলোকৰ ক্ষতিৰ সম্ভাৱনাটো যথেষ্ট। গতিকে এই সংখ্যাৰ ব্যক্তিয়ে কিন্তু অশুভ বন্ধুৱে বেছিকৈ লাভ কৰে। গতিকে এই 7 নম্বৰ সংখ্যাৰ ব্যক্তিয়ে বন্ধু নিৰ্বাচনৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াটো উচিত। জীৱনত বিভিন্ন বিচিত্ৰ অভিজ্ঞতাৰ মাজেৰে পাৰ হ'ব। এওঁলোকে টকা জমা ৰাখাতকৈ সেইবোৰ পোচাক পৰিচ্ছন্ন বা ভ্ৰমণ বা খোৱা লোৱাত খৰচ কৰি বেছি ভাল পায়। দৈৱ দৰ্শন এওঁলোকৰ থাকে বা ভগৱানৰ কৃপা এওঁলোকৰ ওপৰত বিশেষভাৱে থাকে। গতিকে যিকোনো ঘটনা বা যিকোনো পৰিস্থিতি কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, তেওঁলোকে পূৰ্ব অনুমান কৰিবলৈ সক্ষম হয়। সদায় নিজৰ মতে চলিলে বিশেষ শুভ হয়। যদি আনৰ কথা মতে বেছি চলে, তেতিয়াহ'লে পথভ্ৰষ্ট হোৱাৰ সম্ভাৱনাটো অধিক। গতিকে লাইফৰ যিবিলাক সিদ্ধান্ত, সেইবিলাক নিজে লোৱাটো উচিত। ডিচিপ্লিন লাইফ এওঁলোকে মেইনটেইন কৰিব আৰু প্লেন মতে চলিব বিচাৰে। যিকোনো বস্তু কৰাৰ আগত বহুতবাৰ ভাবে, আৰু সেইমতে তেওঁলোকে যদি চলে, তেতিয়াহ'লে বিশেষ উন্নতি হয়। স্বাধীনতা প্ৰিয় হয়, আনৰ তলত থাকিব নিবিচাৰে। খুব ভাবুক হয় আৰু অন্তৰৰ পবিত্ৰতা থাকে। যাক ভাল পায় বহুত ভাল পাব, আৰু যাক বেয়া পায় প্ৰতিবাদ নকৰে, লাহে লাহে তাৰ পৰা তেওঁলোকে আঁতৰি আহিব। এই ব্যক্তিসকল পোচাক পৰিচ্ছন্ন বিশেষ প্ৰিয় হয় আৰু খোৱা লোৱাত বিশেষভাৱে টেষ্ট বিচাৰিব। যিকোনো বস্তু তেওঁলোকে খাব নিবিচাৰে, অকণমান টেষ্টি বস্তু তেওঁলোকে বিচাৰে। সংখ্যা জ্যোতিষ এই 7 নম্বৰ সংখ্যাৰ ব্যক্তিসকল সাধাৰণতে বেমাৰ আজাৰৰ ক্ষেত্ৰত চৰ্মৰোগ আৰু পেটৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়। বিশেষভাৱে পেলু বা মিউকাছজনিত ৰোগ তেওঁলোকৰ দেহত সহজে দেখা পোৱা যায়। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। শুভ সংখ্যা বা লাকি নাম্বাৰ হ'ব যিকোনো মাহৰ ইংৰাজী তাৰিখ 7, 1, 2, 9। এইকেইটা তেওঁলোকৰ শুভ সংখ্যা। এই সংখ্যাত বা এই তাৰিখ মতে যিকোনো শুভ কাম কৰিলে তেওঁলোকে শুভ ফল লাভ কৰিবলৈ বিশেষ সক্ষম হয়। শুভ ৰং হ'ব সেউজীয়া আৰু পাতল হালধীয়া। তেওঁলোকৰ লাকি নাম্বাৰ বা এছ কালাৰ কাপোৰ তেওঁলোকে ল'ব পাৰে, ধোঁৱা ৰঙৰ বস্ত্ৰ।
খাদ্য তেওঁলোকৰ আহিব যিটো দেহক শক্তি প্ৰদান কৰিব। সেই খাদ্যসমূহ হৈছে আপেল, আঙুৰ, লেটুক, বিলাহী আৰু বন্ধাকবি। এইসমূহ খাদ্য তেওঁলোকে প্ৰচুৰ পৰিমাণে খোৱাটো উচিত। শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক হ'ব। জীৱনত অতি সহজে সুখ শান্তি আহে আৰু অতি সহজে দুখ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয়। এই 7 নম্বৰ সংখ্যাটো হৈছে কেতু গ্ৰহৰ সংখ্যা। গতিকে যদি কিবা অশুভত্ব আহে তেওঁলোকে কালী মন্দিৰত ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিলে বিশেষ শুভ হয়, নাইবা কামাখ্যা মন্দিৰৰ ছিন্নমস্তা আৰু ধূমাৱতী মন্দিৰত যদি ধূপ চাকি জ্বলাই বিশেষভাৱে শুভফল লাভ কৰিব। সদায় সূৰ্য প্ৰণাম কৰিব আৰু শনি বা মংগলবাৰলৈ সৰু বাচ্চা বা দুখীয়া মানুহক যদি খোৱা বস্তু দান কৰে তেতিয়াহ'লে বিশেষ শুভফল তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সংখ্যাৰ ব্যক্তিসকলে ডিটেক্টিভ মাইণ্ড, মানে তেওঁলোকে অকণমান ডিটেক্টিভ বস্তুবিলাকৰ প্ৰতি বিশেষ আকৃষ্ট হয়। লিখা মেলা কৰ্মত যিসকল ব্যক্তি জড়িত আছে এই 7 সংখ্যাৰ ব্যক্তিয়ে তেওঁলোকে ডিটেক্টিভ লিখনি প্ৰকাশ পাব, বা ফিল্ম এখন বা চিনেমা এখন যদি তেওঁলোকে চাই থাকে ঘটনা এটা কেনেকুৱা ধৰণৰ এণ্ডিং হ'ব তেওঁলোকে পূৰ্ব অনুমান কৰিব পাৰে। এনালাইচিছ ব্ৰেইনটো খুব ধুনীয়া আৰু মানুহক খুব উপদেশ দি ভাল পাব। হয়তো তেওঁলোকে সেই উপদেশবোৰ নিজে নামানিব পাৰে। যে নহওক এই সংখ্যাৰ ব্যক্তিসকল শান্তিপ্ৰিয় হয়, আনন্দ মনৰ হয়। জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ খুব বেছি সময় নালাগে, কিন্তু ভাবুকতাটো অকণমান কমাব লাগিব। খুব চেণ্টিমেণ্টেল হয়, গতিকে আৱেগ অনুভূতি থকাটো ভাল, কিন্তু অত্যাধিক আৱেগ অনুভূতিয়ে এওঁলোকৰ জীৱনত ক্ষতিৰ সম্ভাৱনাটো সূচায়। গতিকে এই দিশত বিশেষ যত্নৰ আৱশ্যক হ'ব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত আমি বেলেগ সংখ্যালৈ আলোচনা কৰিম। ধন্যবাদ।